আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল যিটো মানে ব্লগ চেনেল আৰু গাইছ মানে বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' দিয়া নাই আৰু গাইছ মানে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে গাইছ আমাৰ এটা সৰু আছে খাল আছে খালটোৰ পাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আপোনালোকে টাইটেল আৰু চামনে তাই গমে যে হৈ গৈছে তেতিয়া মাছো মাৰোঁ আৰু ঠিক মাছ মাৰা দৰকাৰ খাৰে মানে খাৰেদি কি মাছ পাম জানা আছে আপোনালোকে ভাবছি কি মাছ পাব যাওঁ জানা আছে ৰ'ব পানী খামোঁ আৰু গাইছ এদি মাছ পোৱা নাযাব ৰ'ব মানে ভাবি চালোঁ কিহেদি মাৰোঁ মাছ মাছৰ আইডিয়া আহিল মুড়ি দি মাৰোঁ ৰ'ব গাইছ মাছ মাৰোঁ ৰ'ব কি মাছ পাওঁ আপোনালোকক দেখাই থাকিম দিয়কচোন মানে কেমেৰাটো এতে থৈ দিওঁ আৰু গাইছ মাছ মাৰি আছোঁ মানে গাইছ পানী খান জিতে পানীত মই ভৰি খান লাগি দিলোঁ গাইছ মানে বৰফ হৈ হৈছে একদম গাইছ পানীখিনি বাপ্পাও যি দাবছোঁ দে তাৰে পৰা গাইছ আৰু গাইছ ফাইনেলি মাছ পালোঁ ৰ'ব মানে এটা দুটাকৈ হ'লেও গাইছ চা গাইছ প্ৰথমতে গাইছ এইকেইটা মাছে পালোঁ ৰ'ব মানে গাইছ ফাৰ্ষ্ট মাছটো না মানে প্ৰথম মানে মাৰিলোঁ এইবাৰ ফাৰ্ষ্ট আৰু গাইছ মাৰি থাকলি পাম ৰ'ব মানে গাইছ আপোনালোকক দেখি এতিয়া মই মোবাইলটো থৈ আহোঁ জংঘলৰ মাজত ৰ'ব পাৰ মুড়ি খান লৈ তাত চাই আছোঁ কি মাছ পাইছোঁ কি মাছ পোৱা নাই এই গাইছে সৰু সৰু মাছ আনে ডাঙৰ পাইছোঁ এই খৈলা চানা কচ চানা এইবাৰ হ'ল তিনবাৰ মানে তিনবাৰত পালোঁ এইকেইটা দগ গাইছ মানে আৰু গাইছ মোবাইলটো আৰু গাইছ ফাইনেলি মাছ মাৰা হৈ ৰ'ব আৰু গাইছ কি হৈছে এই সৰু সৰু মাছকেইটা মানে মাৰিব ইচ্ছা নাই মানে সৰু সৰু দাম এই দগ তিনিটা আগত পোৱা ইচ্ছা নাই ধৰিলা মানে ইচ্ছা নাই দক আৰু কি হৈছে উঠি আহিলোঁ দক সেইকেইটাই মাছ তেতিয়া আপোনালোকক দেখাইছিলোঁ সেইকেইটাই দক বগৰী খাইছোঁ ৰ'ব পকা পকা বগৰী আৰু গাইছ তেতিয়া বগৰী টগৰী খাই মানে গাইছ ইমান বেছি ভিডিঅ' কৰি থকা নাই মানে গাইছ বাগাত দিছোঁ ৰ'ব এটা জাগাত যাইছোঁ ৰ'ব আপোনালোকে গম পাবই নিশ্চয় কওক যাই আছোঁ মানে গাইছ ভিডিঅ'টো আহি পালোঁ ৰ'ব মানে মোৰ কক লৈয়ে গাইছোঁ বগৰী নি পাইছোঁ মনা লৈছোঁ দেখছি না এতিয়া বগৰী বিচাৰি আছোঁ ৰ'ব চাই কি পকা পকা বগৰীয়ে গৈছে এইটো ৰ'ব বেলো ৰ'ব এই সেই তাকে লগি আপোনালোকে দেখছে এই গাছ কেইডাল দি দেখছে এই তাকে লগি এই মাখান গৈছে বগৰীৰে গাছ একডাল সেই বগৰী এই গাইছ সেইটাত যাওঁ ৰ'ব পলু গাইছ চাই এই গাইছ আপেল আৰু বগৰী আৰু গাইছ বগৰী তগৰী লগ হ'ল ৰ'ব মানে এতিয়া মানে এনেই আছোঁ ইয়াতে যাওঁ দিয়ক ঘৰত যাওঁ যাক মানুহ আৰু ভয় লাগে গাইছ বগৰী খাই আহি পালোঁ ঘৰত ৰ'ব মানে গাইছ আহিলোঁ ৰ'ব ৰাতি হ'ল আহাতে মানে অলপ গাইছ আহাতে ৰাস্তাত কিবা প্ৰব্লেম এটা হ'ল চাইকেলৰ চেকাটোত পাম সেই প্ৰব্লেম এটা হ'ল ঠেলি আহিব লগা হৈ ৰ'ব গাইছ আৰু গাইছ ফাইনেলি ৰাতিপুৱা হ'ল দিয়ক মানে গাইছ ভিডিঅ'টো এডিট কৰিছিলোঁ এডিট কৰোঁতে গাইছ 3 মিনিটমান হৈছে দিয়ক গাইছ দীঘলা নাই আৰু গাইছ কালি এইটো খালতে মাছ মাৰিছোঁ ৰ'ব মানে গাইছ এইটো খালত যেতিয়া পানী চানী শেষ হ'ব শুকাব মানে তেতিয়া এটা ভিডিঅ' বনাম আৰু গাইছ আপোনালোকে অলপ মানে মোক ছাপৰ্টটো কৰোঁ মানে গাইছ ছাপৰ্টটো বহুত কমি আছে আৰু গাইছ ভিউজো নাহে বেছি আৰু গাইছ মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে আৰু গাইছ ফ'ল' দিম আৰু গাইছ আপোনালোকক আৰু মই ৰেগুলাৰ ভিডিঅ' দিম মানে গাইছ আজি ভিউজ যদি অলপমান হ'লেও চাই ভাল পাই লাইক কৰিব চেনেল শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত লগ কৰি দিব